हेलो बंधुসকল আজি আপোনালোকক মোৰ চেনেললৈ বহুত বহুত স্বাগতম বন্ধুসকল আজি মই WhatsAppৰ কিছুমান নতুন ট্ৰিকৰ বিষয়ে কথা পাতিম ট্ৰিকবোৰ কি কি চাই থাকক আজিৰ এই ভিডিওটো লেটস প্লে বন্ধুসকল চাওক নতুন ফিচাৰ্স আহিছে ইউটিউবত কিছুমান ইউটিউবত নহয় WhatsAppত কিছুমান ফিচাৰ্স আহি গল আৰু কিছুমান আহি আছে এতিয়া আপোনালোকে নিশ্চয় গম নাপাব যে কি আহি আছে এনেকে কৈছে নিজে খুব জানে আৰু চাওক বস্তুবোৰ কি পাগল আছে চাগে উল্টা পুল্টা বকি আছে মাৰটো মই জানো দেই আৰু আপোনালোকে জানেটো মই গম পাও চাওক নতুন ফিচাৰ্সবোৰ কি এক নম্বৰ ফিচাৰ্স WhatsAppত যদি আপোনাক কোনোবাই মেছেজ দিয়ে তেনেহলে ওপৰৰ পৰা এনেকা টানিলে ওপৰৰ পৰা মেছেজৰ এনেকা মোবাইলত টানিলে ওপৰৰ চাবৰ ডাবল চিন মাৰা আছে তাৰ মানে হি গম পাই গল যে আপুনি মেছেজটো চাইছে গম পাইছে তাৰ পিছত চাওক দুই নম্বৰ ফিচাৰ্স আছে আপুনি এক লগত গ্ৰুপত 5 জনৰ বেছি শেয়াৰ কৰিব নোৱাৰিব প্ৰথমত 5 জনক শেয়াৰ কৰিব তাৰ পিছত আকৌ 5 জনক শেয়াৰ কৰিব পাৰিব 3 নম্বৰটো বহুত ভাল লাগিছে গ্ৰুপত ভিডিও কলিং অপচন আহি গল এতিয়া গ্ৰুপতো আপোনালোকে ভিডিও কলিং অপচন ভিডিও কলিং কৰিব পাৰিব কিন্তু 4 জনক বেছি নহয় 4 জনকে কৰিব পাৰিব অনলি 4 জনক তাৰ পিছত কি আহিলে চাওক আপুনি যদি আৰু এটা কথা যদি আপুনি গ্ৰুপত ভিডিও কল কৰে নহয় ভিডিও কলৰ পৰা আকৌ ডাইৰেক্ট কললৈ ট্ৰান্সফাৰ কৰিব পাৰিব খালি কল আৰু যদি খালি কল কৰে কলৰ পৰা ভিডিও কললৈ ট্ৰান্সফাৰ কৰিব পাৰিব 4 নম্বৰ যদি আপুনি ইনষ্টাগ্ৰাম চলা যদি ইনষ্টাগ্ৰামত কিবা মানে পোষ্ট এৰিছে তেনেহলে আপুনি একটা কাম কৰিব পাৰে তাত এইটো বস্তু আহিব হা আপুনি তাত WhatsAppত লিংক কানেক্ট কৰি আপুনি যোনটো ফটো বা যোনটো যি বস্তু ফটো ভিডিও যি হয় আপুনি ইনষ্টাগ্ৰামত এৰিছিলে হেতু আকৌ সেম শেয়াৰ কৰিব পাৰিব WhatsAppলৈ বা ইনষ্টাগ্ৰামত কিবা এটা বস্তু দেখিছে আপুনি WhatsAppত শেয়াৰ কৰিব পাৰিব ডাইৰেক্ট শেয়াৰ বটন আছে WhatsAppলৈ 5 নম্বৰ বস্তুটো কি চাওক আগত WhatsAppত ষ্টিকাৰ কিবা ইমোজি দিব পায় আগত মানে এতিয়াও ইমোজি দিব পায় কিন্তু WhatsAppে নিজে কৈছে যে কেদিনমান পিছৰ পৰা ধৰক 6 মাহ এনেকা আৰু 3 মাহ 6 মাহ এনেকা পিছৰ পৰা ষ্টিকাৰ দিব পাৰিব যেনেকা হাইকত দিব পাৰে এনেকা আপোনালোকে ষ্টিকাৰ দিব পাৰিব WhatsAppত দিব পাৰিব তাৰ পিছত আপোনালোকক আৰু এটা ইনফৰমেশন এটো লাগু হৈ গল আপোনালোকে গম পায় WhatsAppত ফেক নিউজৰ কাৰণে কিমান মানুহ মৰিল এতিয়া WhatsAppত কি কৰিব WhatsAppে কৰি ললে বস্তুৰ আপোনাৰ কোনোবাই যদি আপোনাক উল্টা পুল্টা লিংক দিয়ে তেনেহলে ওপৰত ৰেড কালাৰ আহি যাব আৰু এটা কিবা দিলে আপডেট দিলে এটো আপোনাৰ কিবা 7 নম্বৰ এটো বস্তুটো কি আপুনি যদি কোনোবা মেছেজ আপোনাৰ বন্ধু আপোনাৰ গ্ৰুপত মানে কাৰোবাক দিলে আৰু মেছেজটো ভুলকে লিখিলে তেতিয়া আপুনি কি এতিয়াতো ডিলিট কৰিব লাগে মেছেজটো বা অল ডিলিট মানে সবৰ পৰা ডিলিট কৰিব লাগে নহলে এনে ডিলিট কৰি দিব লাগে এতিয়াৰ পৰা কি কৰিব পাৰিব এতিয়া মানে আৰু এক মাহ মান পিছৰ পৰা মেছেজটো আপুনি এডিট কৰিব পাৰিব এডিট কেনেকৈ কৰিব চাওক এই এনেকা এডিট কৰি কিনে আকৌ লিখিব পাৰিব আপোনালোকে আৰু লাষ্ট কি আহিছে চাওক যদি আপুনি গ্ৰুপৰ এডমিন হয় তেনেহলে আপুনি এটাই কাম কৰিব পাৰিব এটোৱে যে আপোনাৰ গ্ৰুপত ধৰক 100 জন মেম্বাৰ আছে তাত আপুনি বিচাৰে যে যিকোনো 10 জন 5 জন আপোনাৰ যোন যাক ভাল লাগে আৰু হিয়তে মেছেজ কৰক আৰু কোনো যাতে মেছেজ নকৰক তেনেহলে কি কৰিব আপুনি সিলেক্ট কৰিব পাৰিব তাত যে এইবিলাকে মেছেজ কৰিব পাৰিব আৰু বাকি কোনো কৰিব নোৱাৰে তাত সিলেক্টও কৰিব পাৰিব আপোনালোকে এনেকা নতুন ফিচাৰ্স কিছুমান আহি গল আৰু কিছুমান আহি আছে আজিলৈ ভিডিওটো ইমানে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ